চাম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয়, নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে। আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাতিও দিম, so that CBG plantation can start immediately, নাইপাৰ plantation can start immediately. আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে, কৰবাত লৈ যাওঁতে আমাৰ 2-এজন মানুহে মোক প্ৰশ্ন কৰিছিলে, কিন্তু সকলোৱে এইটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিচোৰ্চ মিনাৰেলছ এণ্ড লেণ্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে। চ' অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that. আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায়, চবতে ঠাট্টা মস্কৰা হাঁহি কৰে, কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম, আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব, বেলেগ কোনো জেগাত CBGৰ অনুকূল মাটি নাপাওঁগৈ। চাম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয়, নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে। আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাতিও দিম, so that CBG plantation can start immediately, নাইপাৰ plantation can start immediately. আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে, কৰবাত লৈ যাওঁতে আমাৰ 2-এজন মানুহে মোক প্ৰশ্ন কৰিছিলে, কিন্তু সকলোৱে এইটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিচোৰ্চ মিনাৰেলছ এণ্ড লেণ্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে। চ' অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that. আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায়, চবতে ঠাট্টা মস্কৰা হাঁহি কৰে, কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম, আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব, বেলেগ কোনো জেগাত CBGৰ অনুকূল মাটি নাপাওঁগৈ।